Actually, Salbari sub-division of Amar Falcono Fire Station Man Nasile as a Bodin Dori. As a district start hua, our Salbari sub-division start hua, Bahut Boso, Kiduna Fire Station Noaka, Soliasilu. Our riser to Bohut in a Purana Rabiasle. Amarate is the fire station hoy, the Kiva Dugatana hoy, the Bohut Dropra Ahibolage. Potom কথা তো পাঠশালাৰ পৰা আহিব লাগে আহি পাওঁতে অলমোস্ট আধা ঘণ্টা 45 মিনিট গুচি যায় কেতিয়াবা বাগমাৰাৰ পৰা আহিব লাগে বাগমাৰাৰ পৰা নৰ্মালি ৰাস্তাটো বেয়া হৈ থাকে এটা ভিতৰৰ অঞ্চল আৰু ইফালে গোবৰ্ধনৰ ফালে যদি কিবা ঘটনা ফায়াৰ ইনসিডেন্ট হয় তেতিয়া বৰপেটা ৰোডৰ পৰা আহে বহুত দূৰ আছিল আৰু যেহেতু ইয়াৰ যেটো কনষ্ট্ৰাকচন যেটো ফায়াৰ ষ্টেচন আছে সালবাৰী ফায়াৰ ষ্টেচন এটো ৰূপহী অঞ্চলত আছে এটো যদি কনষ্ট্ৰাকচনটো কমপ্লিট হোৱা নাই আমি স্পেশাল ডিজিপি আৰু ডিৰেক্টৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি মহোদয় আমি এটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে এটা কনষ্ট্ৰাকচন শেষ হোৱালৈকে নৰৈ যাতে আমি সোনকালে এটা মিনিমাম এটা স্কেলেটন ষ্টাফ লৈ এটা ফায়াৰ টেণ্ডাৰ লৈ আমি কামটো আৰম্ভ কৰিব পাৰোঁ তেখেতে ছাৰে আমাক এটো সন্মতি জনাই পেলাই আজি এখন ফায়াৰ টেণ্ডাৰ পঠাইছে আৰু আমাৰ ইয়াতে 7 জন টেম্পৰী এটা পঠাইছে ষ্টাফ পঠাইছে যিটোৰ পৰা আমাৰ আজি ফায়াৰ টেণ্ডাৰ যিটো কাম ফায়াৰ এণ্ড এমাৰ্জেন্সি সাৰ্ভিচৰ যিটো কাম আজিৰ পৰা এই অঞ্চলত ষ্টাৰ্ট হৈছে আমি ছাৰক ধন্যবাদ জনাইছোঁ আৰু এই উপলক্ষে আমাৰ ইয়াৰ যিসকল ৰাইজ হালবাৰী আৰু ৰূপহী অঞ্চলৰ ৰাইজ তেওঁলোকে আমাৰ ফায়াৰ টেণ্ডাৰ আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিচৰ যি ষ্টাফ তেওঁলোকক আদৰণি জনাবৰ কাৰণে এটা সৰুকৈ এটা অনুষ্ঠান তেওঁলোকক আদৰণি জনাবলৈ এইটো অনুষ্ঠানৰ আয়োজন কৰিছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সালবাৰী অঞ্চলৰ কাৰণে এইটো এটা লেখত ল'বলগীয়া দিন হিচাপে পৰিগণিত হ'ব আৰক্ষী চকীটোৰ একচুৱেলি বহুত কেইটা ক্ৰাইটেৰিয়া আছে ইয়াৰ পৰা একচুৱেলি সালবাৰী বেছি দূৰ নহয় আৰু আৰক্ষী চকীটো একচুৱেলি যেতিয়া এটা ক্ৰাইমৰ ওপৰত গোটেই ডিপেণ্ড কৰে এইটো অঞ্চল একচুৱেলি আফটাৰ অল দ্য এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে চাৰেণ্ডাৰ কৰিলে বা মেইন ষ্ট্ৰীম আহিলে তেতিয়া পৰা এইটো অঞ্চলত কোনো ক্ৰাইমে অলমষ্ট নেই বুলি ক'ব পাৰি আৰু আমি একচুৱেলি আমাৰ ইয়াৰ যিসকল আমাৰ স্থানীয় ৰাইজ তেওঁলোকৰ লগত আমি কথা পাতিম ইয়াৰ যিবিলাক গাঁৱৰ ভিটিপি আছে সেইসকলৰ কথা পাতিম মই তেনেকৈ ইয়াতে বহুত লোকেল মানুহৰ লগত কথা পাতিছোঁ কিন্তু এনেও কোনো ধৰণৰ এইটো পৰা লোকেল মানুহৰ পৰা মই কোনো ধৰণৰ তেনেকুৱা আজিলৈকে শুনা নাই হয়তো কোনোবাই যদি কয় বাহিৰৰ পৰা কোনোবাই কৈছে সেইটো মই নাজানো যদি কয় আৰু তেওঁলোকক মই কৈ দিছোঁ যিসকল এজন দুজনে মোক কৈছে কিন্তু তেওঁলোকক এইটো বুজাই দিছোঁ যে আমাৰ যিটো ক্ৰাইম ফিগাৰ আছে ক্ৰাইমৰ যিটো ৰেট আছে সেইটোৰ ওপৰত বেছ কৰিহে একচুৱেলি আমাৰ পুলিচ ষ্টেচন বা আউটপোষ্টৰ যিটো ক্ৰিয়েশ্যন সেইটো কথা আহে আৰু যিহেতু আমাৰ ভিডিপি বুলি এটা আছেই আমাৰ ভিডিপি ইজ এ ভেৰি ষ্ট্ৰং অৰ্গেনাইজেশ্যন তো গতিকে ভিডিপিটো আমি ষ্ট্ৰং কৰিব লাগে আৰু যিহেতু ৰূপহীৰ পৰা সালবাৰী দূৰ নহয় ইয়াতে যদি আমি এটা এজ অফ নাও যদি আমি এটা পুলিচ ষ্টেচন বা আউটপোষ্টৰ কথা চিন্তা কৰোঁ তেনেহ'লে এইটো এটা এইটো ৱেষ্টেজ অফ আপোনাৰ ফ'ৰ্চে হ'ব এতিয়া এজ অফ নাও আমি যদি পিছত যদি ক্ৰাইম ফিগাৰ বাঢ়ে বা বেলেগ যদি ক্ৰাইটেৰিয়া যদি আহে তেতিয়া আমি এইটো কৰিব পাৰোঁ বিবেচনা কৰিব পাৰোঁ তিনিটা কি বুলি ক'লে বনভোজস্থলী বনভোজস্থলীটো আপোনালোকে দেখা পাইছে যোৱা 7 দিন ধৰি আমাৰ পুলিচৰ লগতে এক্সাইজ ডিপাৰ্টমেণ্ট আৰু এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট CRP আৰু SSB আমি সকলোৱে লগ হৈ যাতে বনভোজস্থলীত যাতে কোনো ধৰণৰ এটা পৰিৱেশটো বেয়া নহয় যাতে মাদক দ্ৰব্য যদি প্ৰচলন যাতে নহয় অভাৰ স্পীডিং যাতে নহয় ড্ৰাংক এণ্ড ড্ৰাইভিং যাতে নহয় তাৰ কাৰণে আমি যথেষ্ট ব্যৱস্থা লৈছোঁ আপোনালোকে নিজে গ'লেও দেখিব কোনো ধৰণৰ এতিয়া আৰু মাদক দ্ৰব্যৰ প্ৰচলন বা যিটো অপ্ৰীতিকৰ এটা যদি পৰিস্থিতি উদ্ভৱ হয় জেনেৰেলি সেই তেনেকুৱা কোনো কণ্ডিশ্যন নাই আজি মই DFৰ লগত নিজে কথা পাতিছোঁ যেহেতু আমাৰ অঞ্চলৰ পৰা শিল বালি আৰু এইবিলাক গ্ৰেভেল লেভেল বহুত ট্ৰাক আৰু ডাম্পাৰ চলি থাকে বেলেগ ডিষ্ট্ৰিক্টলৈ 31 আৰু 1 তাৰিখে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কমাৰ্চিয়েল ভেহিকল নচলিব আমি অলৰেডি এইটো কথা পাতিছোঁ এইটো ফৰেষ্টে এইটো কৰিছে গতিকে যাতে বনভোজস্থলীলৈ যোৱা বা যিখিনি আপোনাৰ নতুন বছৰ উপলক্ষে যিসকলে ফূৰ্তি ফাৰ্তা কৰিব বিচাৰে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ড্ৰাংক এণ্ড ড্ৰাইভিং যাতে নহয় কোনো ধৰণৰ যাতে আপোনাৰ এক্সিডেণ্ট নহয় সেইটো কাৰণে আমি কমাৰ্চিয়েল যিমান গাড়ী আছে বিশেষকৈ ডাম্পাৰ তো দেৰ উইল বি ন' ডাম্পাৰ অন 31st and 1st January